এফালে আছে আপোনাৰ 400 টকা, এফালে আছে আপোনাৰ 300 টকা দেখি পিছফালে লিখা আছে বিকাশ ট্ৰেভেল এজেঞ্চি। আৰু এইফালে আপোনাৰ সেইটো চাব ছাৰ ল' কষ্ট এণ্ড কমফৰ্ট দেখিছেনে, মানে মই ইমান আচলতে নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিকাশ নিউ ব্লগছ। আৰু আজি মই আহিছোঁ আপোনাৰ মানে ফৰকাটিং ওলাই গৈছিলোঁ আপোনাৰ 10টা বজাত, আৰু প্ৰথম ওলাই যাওঁতে যাত্ৰা হ'ল আপোনাৰ 20 টকা এটা। তাৰপিছত এতিয়া আপোনাৰ মানে ফৰকাটিঙলৈ আহি আছোঁ। এফালে চাওক এই মানুহ আপোনাৰ আছে, মানে পেচেঞ্জাৰ বহি আছে। এতিয়া বাৰু ফৰকাটিং পালোহি, আৰু বেছি দূৰ নাই, আৰু খুব বেছি 5 মিনিটমান লাগিব। মোক এজনে আচলতে এটা ভিডিঅ'ত কমেণ্ট কৰিছিলে যে মোৰ ডেইলি ইনকম কিমান হয়। আজি একদম মানে আপোনালোকক মানে লাইভ প্ৰুফ দেখাম যে মোৰ ডেইলি ইনকম আচলতে কিমান হয়। আপোনালোকে ভিডিঅ'টো চাই লওক। আহি পালোঁ এতিয়া ফৰকাটিং, মানুহজন নামি গ'লে আছক, মানে ট্ৰেইন আহিছে আৰু দেখিছেনে, এয়া মানে আপোনাৰ ট্ৰেইনৰ গেট কৰি আছে। অলপ পিছতে ট্ৰেইন আহিব, আৰু এতিয়া মই যাম আকৌ আপোনাৰ দেৰগাঁও। তাৰপিছত আপোনাৰ বাটত যিমান মানুহ পাওঁ উঠাই নিম আৰু। এতিয়ালৈকে প্ৰায় 400 টকা মৰা হ'ল। এতিয়া বাজিছে, সময়টো বাজিছে আপোনাৰ 11:24। আগলৈ কি হয় চাই থাকক। প্ৰায় 10টা বজাতে ওলাই যোৱা, আৰু তাৰপিছত গ'লোঁ আপোনাৰ মানে ফৰকাটিং, আকৌ তাৰপৰা আহিলোঁ আপোনাৰ দেৰগাঁও। আৰু এতিয়া সময় বাজিছে, কিমান বাজিছে আপোনাক চাইছোঁ যাওক, 2:58 হৈছে দেখিছেনে, প্ৰায় 3টা বাজিব হ'ল আৰু। আৰু এতিয়ালৈ মই আচলতে আপোনাৰ 10টা বজাৰ পৰা গৈ এতিয়া 3টা বজালৈকে আচলতে কিমান টকা ইনকম হ'ল, বা আচলতে মানে কিমান টকা মই পালোঁ আপোনালোকক এতিয়া মই কৈ আছোঁ। কিন্তু তাৰ আগতে আপোনাক মই এটা কথা কওঁ, মানে কিছুমান কথা কওঁ চাওক। মই যেতিয়া আপোনাৰ গাড়ীখন আনিছিলোঁ, মোৰ আজি প্ৰায় গাড়ীখন অনা আপোনাৰ 2 বছৰ হ'ল। সেই 2 বছৰত ইমান মানে আপোনাৰ হেৰিটো নাছিলে। তেতিয়া মোৰ নিচিনা গাড়ী খুব বেছি দেৰগাঁৱত আপোনাৰ 5খনমান আছিলে। তেতিয়া আপুনি সন্ধিয়া 3টা বজাতো যদি ওলাই যায়, সন্ধিয়া 3টা বজাতো ওলাই গ'লে আপুনি নাই কমেও মানে 600-700 টকা পায়েই এঘণ্টা যদি আপোনাৰ চলায়। এতিয়া কিন্তু ইমানেই গাড়ী হৈ গ'ল, ইমানেই মানে ইলেক্ট্ৰিক গাড়ী হৈ গ'ল, গগৌ মন্তা আপোনাৰ এই কি কয় মোৰ নিচিনাখন, মানে পইচা মানে পাবলৈ মানে বহুত টান হৈ গৈছে এতিয়া। চ' যদি মানে যোনে যোনে বহুত দিনৰ আগতে গাড়ীবোৰ লৈছে, সিহঁতৰ অকণমান মানে ফিল্ড এটা আছে ন, সেইটো ফিল্ডৰ কাৰণে মানুহে অলপ মানে পইচা পায়। কিন্তু আপুনি যদি আজিয়ে গাড়ী এখন কিনি আজিয়ে আপুনি মানে বহুত টকা ইনকম কৰিম বুলি মানে হেৰি কৰে, তেতিয়া কিন্তু আপুনি মানে ইমান পইচা নাপাব। চ' আপোনালোকে এটা কাম কৰিব পাৰে, যদি নতুনকৈ এখন ইলেক্ট্ৰিক গাড়ী আনিম বুলি ভাবি আছে আপুনিও, তেন্তে হ'লে আপুনি ওচৰৰ মানুহৰ আচলতে মানে ভাড়াক লৈ আপুনি মানে চিন্তা কৰি থাকিলে নহ'ব। কাৰণ ওচৰৰ মানুহে আপোনাৰ মানে যিকোনোৱে আপুনি লাগিলে ব্যৱসায় কৰক, আপোনাক কিন্তু ওচৰৰ মানুহে ছাপোৰ্ট নকৰে। ওচৰৰ মানুহে ছাপোৰ্ট কৰাকৈ কিন্তু আপোনাক হিংসাহে বেছিকৈ কৰিব। চ' ওচৰৰ মানুহৰ কথা আপুনি বাদ দিয়ক। আপোনালোকৰ অঞ্চলটোত এনেকুৱা কিছুমান অঞ্চল আছে য'ত আপোনাৰ মানুহ দুনুহ মানে হেংগেমটো অকণমান মানে অলপ বেছিকৈ হয়। চ' আপুনি তেনেকুৱা অঞ্চললৈ যাওক। আৰু এইখন আপোনাৰ ইলেক্ট্ৰিক গাড়ী এটা কথাৰ কাৰণে ভাল যে ইলেক্ট্ৰিক গাড়ীৰ কাৰণে কোনো লাইন নালাগে, আপুনি মানে য'ত ত'ত চলাব পাৰে। মানে বিশেষকৈ এইখন, আৰু এইখনৰ আপোনাৰ মানে একদম পাৰ্মিটো দিয়া হয়। আৰু তাৰো যদি আপোনালোকক মানে ভিডিঅ' লাগে মই এক্সট্ৰাকৈ বাৰু দিম। চ' মানে তেনেকুৱা মানুহ হোৱা হেংগেম ঠাইলৈ যাওক। আৰু প্ৰায় খালি খেলা কৰিলে নহ'ব, প্ৰায় আপোনালোকৰ ওচৰত যদি ষ্টেচন আছে, যদি ট্ৰেইন ষ্টেচন আছে, আপুনি তেতিয়াহ'লে সেইবিলাকলৈ যাওক, স্কুল কলেজৰ ওচৰলৈ যাওক। আৰু পাৰিলে মানে নিজৰ নামত আপোনালোকে মানে ট্ৰেভেল এজেঞ্চি এটা খোলক। এতিয়া মোৰ আণ্ডাৰত আপোনাৰ গাড়ী প্ৰায় আপোনাৰ 10-20খন আছে। মানে মোৰ আপোনালোকে চাগে নিশ্চয় দেখিবলৈ পাইছে যে পিছফালে লিখা আছে বিকাশ ট্ৰেভেল এজেঞ্চি। আৰু এইফালে আপোনাৰ সেইটো চাব ছাৰ ল' কষ্ট এণ্ড কমফৰ্ট দেখিছেনে, মানে মই ইমান আচলতে মানে ভাড়া কিমান দিব সেইটো মেটাৰ নকৰে হা। মই এটা কথাই চাওঁ যে কাষ্টমাৰজনে যেনেকৈ মানে কমফৰ্ট বিচাৰে, মানে আপোনাৰ যেনেকৈ মানে আপোনাৰ যাব বিচাৰে, মানে মই সেইটোকহে আপোনাৰ মানে গুৰুত্ব দিওঁ। আৰু সদায় এটা কথা মন কৰিব, আপোনাৰ কাষ্টমাৰ এনেকৈ বাঢ়িব যে আপুনি সদায় যেতিয়া আপুনি ধৰি লওক মানে কোনোবাই আপোনাক মানে ভাড়ালৈ বিচাৰিব, আপুনি তেতিয়া এটা কথা মন কৰিব যে সদায় টাইমটো
মেইনটেইন কৰিব হা সদায় টাইমটো আপুনি যেতিয়া মানে মেইনটেইন কৰিব নহয় মানে তেতিয়া মানে কাষ্টমাৰখিনিয়ে মানে বহুত ভাল পায় চ' আপুনি সদায় মানে টাইমটো মেইনটেইন কৰিবলৈ চাব আৰু সেইটোৱে আৰু মানে যিমান পাৰে মানে বেলেগতকৈ প্ৰায় 20 টকা 10 টকা হ'লেও মানে যদি আপুনি কমত নিব পাৰে নহয় আপোনাৰ কিন্তু মানুহ মানে ঢেৰ হ'ব চ' সেইবিলাকে আৰু কিছুমান কিটিপ আছে বাৰু আপোনালোকে যদি আৰু এটা ভিডিঅ' দিব লাগে তেতিয়া মোক মানে কৈ দিব মই আকৌ এটা বনাই দিম আৰু এতিয়া দেখাইছোঁ যে মোৰ আজি কেইটকা ইনকম হ'ল 1000 টকাৰ ওপৰত চাওক এইফালে আছে আপোনাৰ 400 টকা এইফালে আছে আপোনাৰ 300 টকা দেখিলেনে আৰু ইয়াত সোমাই আছে আপোনাৰ খুব বেছি মুঠতে চব লগাই পেলানি আপোনাৰ 1000 টকা ইনকম হ'ল আৰু আজি এইখিনি আজি মোৰ ইনকম তো আপুনি যদি ঘৰত এনেই আছে তেন্তে ইলেক্ট্ৰিক গাড়ীখন আপুনিও ল'ব পাৰে আৰু মোৰ নিচিনাকৈ ডেইলি মানে 1000 টকা ইনকম কৰিব পাৰে এতিয়া মোৰ 10টা বজাৰ পৰা আপোনাৰ মানে 3টা বজালৈহে মোৰ এইখিনি ইনকম আৰুতো আছেই আকৌ মই আপোনাৰ মানে পিছবেলা আছেই আহিবলৈ এতিয়া মোৰ চাৰ্জ আছে চক দুঘাট 105 কিলোমিটাৰ বৰ্তমান চলিলে আৰু 30 কিলোমিটাৰমান চলিলহেঁতেন কিন্তু মই যিহেতু একো খোৱা নাই চ' সেইকাৰণে আহিছোঁ আপোনাৰ ঘৰলৈ খাই লওঁ একদম আপোনাৰ গা পা ধুই অকণমান মানে ফ্ৰেছ হৈ লওঁ আৰু মানে গাড়ীখনকো অকণমান আপোনাৰ ৰেষ্ট দিব লাগেতো চ' সেইখিনি আৰু পিছবেলা আপোনাৰ খুব বেছি 300-400 মান টকা ওলাব আৰু এক্সট্ৰা যদি আপোনাৰ ভাড়া চাহ পাওঁ সেইটো কথা বেলেগ চ' আপোনালোকে ভিডিঅ'টো চাব আৰু কোনোবা যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপায় বাই